নমস্কাৰ বন্ধুসকল, মই আজি আকৌ আহিছোঁ এটা ঘৰুৱা টপিক লৈ আৰু ঘৰুৱা টপিকৰ কিছুমান কথা আপোনালোকক ক'ম। আৰু মেইন কথাটো শুনক দেই, মই কিন্তু চুলি কাটিলোঁ। মোৰ নিজকে আৰ্মি লাগিছে আৰু আপোনালোকৰ কেনেকুৱা লাগিছে নাজানো বাৰু। যিখিনি হওক, আমি আছিলোঁ ঘৰুৱা টপিকত। আচলতে আজি মই বজাৰ কৰিব গৈছিলোঁ। আজি বজাৰৰ পৰা মই কিনি আনিলোঁ আমলেট কিনি আনিলোঁ। তাৰপিছত এটা আনিলোঁ মই চব্জি আনিলোঁ, পটল আনিলোঁ, ভাত কেৰেলা আনিলোঁ, মুখত নুফুটে আচলতে, হিন্দী কৈ থকা হয়, আৰু চেনি আনিলোঁ। এতিয়া আমি কি কৰোঁ, যেতিয়া আমি বাহিৰৰ পৰা বস্তু কিছুমান কিনি আনোঁ, সেই বস্তুবিলাক আমি কি কৰোঁ, অলপ টাইম বাহিৰত থওঁ, তাৰপিছত ফেনৰ তলত থওঁ, তাৰপিছত আকৌ ধুওঁ, তাৰপিছত আমি ফ্ৰিজত থওঁ, তাৰপিছতে খোৱা হয়। মানে ইয়াত মানে বহুত আচলতে এইবিলাক কৰিব লাগে। আপোনাৰ কি হয় নহয়, মানে আপোনাৰ বহুতখিনি এতিয়ালৈকে যথেষ্ট কৰোণা পজিটিভ বা বিভিন্ন বেমাৰ সন্মুখীন হৈছে মানুহবিলাক। আৰু মই আমলেট কিনি আনিলোঁ, আৰু আমলেটখিনি মই এটা কি কৰিম, এই আমলেটখিনি গোটেইখিনি দি দিছোঁ। আপোনালোকে দেখি আছে, এই আমলেটখিনি মই ইয়াত দিয়াৰ পিছত কি কৰিম, আপোনালোকে ভিডিঅ'ত চাই থাকিব। এই আমলেটখিনি যেতিয়া মই দিয়াৰ পিছত আপোনাৰ এতিয়া মই এই আমলেটখিনিক ধুবলৈ লৈ যাম। চাই থাকক, এই আমলেটখিনি যেতিয়া মই ধুম, আপোনাৰ আমলেটখিনি ভালকৈ ঘঁহি আপোনাৰ ধুবলগীয়া হৈ যায়। আৰু আমলেটখিনি যেতিয়া এতিয়া মই আমলেটখিনি ধোৱা হৈ গৈছে, আমলেটখিনি মই ধুলোঁ। আৰু এই আমলেটখিনিত কি কৰিম আপোনালোকে এতিয়া চাই থাকিব। এই আমলেটখিনি এতিয়া মই আপোনাৰ ফ্ৰিজত থওঁ। ইয়াত ফ্ৰিজ দেখিছে, সকলোৰে ঘৰততো আপোনাৰ ফ্ৰিজ আছে। গতিকে আমি কি কৰোঁ, এই আমলেটবিলাক আমি ফ্ৰিজত থৈ দিওঁ। ফ্ৰিজত থোৱাৰ পিছত আপোনাৰ কি হয়, যিখিনি মানে তাত বীজাণু লাগি আছিলে, সেই বীজাণুবিলাক দূৰ হয়। তাৰপিছত তাৰ খুব বেছি আধা ঘণ্টা, 1 ঘণ্টা বা এদিনৰ পাছত আমি খাম। এই আঞ্জাটো মই অলপ পিছতে চব্জি বনাম, আজি আঞ্জাৰ চব্জি বনাম। আৰু মোৰ বন্ধুবৰ্গ আছে, আহিব তেওঁ, সেইকাৰণে আজি মই আমলেট বনাই মই খাম। আৰু বন্ধুসকল, মোৰ ইমানতে মোৰ আমলেট থোৱা হৈ গৈছে। আৰু ইয়াত আৰু বহুত চব্জি আছে, আপোনালোকে চাওক, ইয়াত পানী আছে, জলকীয়া আছে, যিকোনো বস্তু আপোনাৰ ইয়াত খাব পাৰে। আপোনাৰ পটল মানে এভৰিথিং বস্তু আমি ফ্ৰিজত থৈহে প্ৰথমতে খাওঁ, তাৰপিছত আমাৰ খোৱা হয়। আৰু মই চবকে সতৰ্ক কৰি দিছোঁ যে যিকোনো বস্তু আপোনালোকে ঘৰত অনাৰ পিছত লগে লগে নাখাব। তাক ধুই লওক, ধোৱাৰ পিছত ৰ'দত থওক বা অথবা ফেনৰ তলত থওক। নিজে যিমান আপুনি সতৰ্ক হ'ব পাৰে, সেইটো আপোনাৰ কাৰণে ভাল। আৰু চবেই এনেকৈ যিকোনো বস্তু বাছি খোৱাটো বা নিজৰ পৰিষ্কাৰ ৰখাটো আপোনাৰ নিজৰ কাৰণে ভাল। আৰু এইখিনি আছিলে মোৰ ঘৰুৱা টপিক। আৰু নেক্সট ভিডিঅ' মই আকৌ আহিম। আৰু মোৰ ভিডিঅ' যদি চাই ভাল লাগিছে, লাইক আৰু ছাবস্ক্ৰাইবাৰ কৰি দিব, আৰু কমেণ্টৰ জৰিয়তে জনাব আপোনালোকে কেনেধৰণৰ ভিডিঅ' মোৰ পৰা বিচাৰে। ঠিক তেনেদৰে ভিডিঅ' মই আনিবলৈ চেষ্টা কৰিম। ধন্যবাদ। জয় জী মুন।